हेलो बंधु बान्धवीসকল, আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। খাৰলি আমি সকলোৱে খাই ভাল পাওঁ নহয়নে, তাকো এই গৰমৰ দিনকেইটাত। আহকচোন খাৰলি কেনেদৰে প্ৰস্তুত কৰিছোঁ চাব। কলা সৰিয়হখিনি ৰ'দত দি এয়া গুড়ি কৰিবৰ বাবে ৰেডি কৰি লৈছোঁ। ভালদৰে গুড়ি কৰি ল'লোঁ। এইখিনিক ভালদৰে গুড়ি কৰা হৈ গ'ল। আপোনালোকে চালনীয়ে চালিও ল'ব পাৰে, বহুতে চালি পেলাইও লয়, কিন্তু মই নচলা কৰি বনাম। খাৰলিৰ বাবে লৈছোঁ কল খাৰ আৰু কলা সৰিয়হৰ গুড়ি, নিমখ, জলকীয়া আৰু কেইফুটামান নহৰু লৈছোঁ। সোৱাদ অনুযায়ী মই নিমখ মিক্স কৰি লৈছোঁ আৰু ইয়াত জলকীয়াখিনিও মিক্স কৰি ল'বলৈ লৈছোঁ। নহৰুখিনিও ইয়াত দি দিছোঁ। নহৰু নিদিয়াকৈও বনাব পাৰে, কিন্তু নহৰুটো দিলে এটা ধুনীয়া গোন্ধ ওলায় আৰু খাই ভাল লাগে, সেইবাবে নহৰু কেইফুটামান মই দি দিছোঁ। সেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। জলকীয়াখিনি অকণমান ভাঙি লৈছোঁ। জলকীয়া আপোনালোকে নিজৰ জোখত দি ল'ব, যিমান জ্বলা খায় তাৰ অনুপাতত। এতিয়া মই খাৰ পানী দি এইখিনি সানি ল'ম। প্ৰথমে গোটেইখিনি দিব নালাগে পানী, আধা আধাকৈ সানি লৈছোঁ। আপোনালোকে এনেদৰে আধা আধাকৈ পানী দি সানি ল'ব, কাৰণ গোটেইখিনি একেলগে দি দিলে বেছি ঢিলা হৈ যাব। কাৰণ খাৰলিখিনি বেছি ঢিলাকৈও ৰাখিব নালাগে আৰু বহুত টানকৈও ৰাখিব নালাগে, এটা জোখত হ'ব লাগে। সেইখিনি মই আৰু অলপ পানী লাগিব, সেইধৰণে খাৰ দি পেলাই সানি আছোঁ। অলপ বেছিয়ে পানী দৰকাৰ হৈছে, কাৰণ ৰ'দৰ পৰা আনি লগালগ বনাইছিলোঁ যে, সেইবাবে। সেইখিনি মই ভালদৰে সানি লৈছোঁ। আপোনালোকে বাৰু খাৰলি বনালেনে? কোনে কোনে বনাইছে কমেণ্টত জনাবচোন। বহুতে খাৰলিক বেহুৰা বুলিও কয়, আমি কিন্তু খাৰলি বুলিহে কওঁ। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আমি দুটা লাডু কৰি লৈছোঁ। এতিয়া মই এনেদৰে ভালদৰে লাডু বনাই ল'লোঁ। এয়া চাওকচোন, বেছি টানো হোৱা নাই, বেছি ঢিলাও হোৱা নাই। এতিয়া মই এখন কলপাতত বান্ধি ৰাখি দিম। কলপাতখন লেলাই ল'লোঁ, লেলাই পেলাই এতিয়া এইখিনি বান্ধি থৈ দিম। যিসকলে খাৰলি এতিয়ালৈকে বনোৱা নাই বনাবচোন, আৰু যিসকলে নাজানে মোৰ এই ভিডিঅ'টো চাই বনাবলৈ ট্ৰাই কৰিব, বহুত সহজ হয়। এয়া দুটা লাডু কৰি লৈছিলোঁ যে, দুখন কলপাতত এনেদৰে বান্ধি ল'লোঁ। এতিয়া ভালকৈ গাঁঠি মাৰি এটা টিফিনৰ বাতিত মই ৰাখি দিম। প্ৰায় 3 দিনৰ পাছত খাব পৰাই হ'ব। এইকেইদিন যিহেতু গৰম বেছি, সেইবাবে 3 দিনমানতে হৈ যাব। ঠাণ্ডা দিন হ'লে আচলতে 5-6 দিন লাগি যায়, গৰমত বেছি দিন নালাগে। এয়া মই এটা টিফিনৰ বাতিত ঢাকনি মাৰি এনেদৰে ৰাখি দিম। তাৰপিছত 3 দিনৰ পাছত মই খুলিছোঁ। খাৰলি আৰু পঁইতা ভাত সৈতে খাই বহুতেই ভাল লাগে নহয়নে? আপোনালোকে বাৰু ভাল পায়নে? তাৰপিছত মোৰ খাৰলি ৰেডি হৈ গ'ল। এনেদৰে বনাবলৈ আপোনালোকেও ট্ৰাই কৰিবচোন, আৰু মোৰ এই ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।